হাই ফ্ৰেণ্ডছ, আজি মই বনাম নৰসিংহ আলুৰ মাছৰ তৰকাৰী, পুদিনাৰ চাটনি, কলডিল বুটৰ ভাজি, বিলাহী, আলু, শুকান মাছ, জলকীয়া, নহৰু, কলডিল দি চাটনি আৰু পুদিনাখিনি বনাম। পুদিনা, তেঁতেলী, নহৰু, কেইফুটামান জলকীয়া। বলক বনাওঁ। ফাৰ্ষ্ট মই নৰসিংহখিনি পেষ্ট কৰি ল'লোঁ মিক্সাৰত। এতিয়া এটা কেৰাহীত তেল দি পাঁচফোৰণ অকণ দি লৈছোঁ। তাতে মই কাটি থোৱা আলুখিনি অলপ সময় ভাজিম। আলুখিনি ভালকৈ ভাজি হোৱাৰ পাছত তাত মই অকণমান নিমখ দি দিম আৰু হালধিও দি দিম। ভালকৈ লৰাই দিব যাতে নিমখখিনি চবফালে মিলি যায়। এতিয়া পেষ্ট বনাই থোৱা নৰসিংহখিনি মই ঢালি দিছোঁ। আৰু গোটেইখিনি ভালকৈ মিলাই লৈছোঁ। এতিয়া টুপটুপকৈ এইখিনি উতলিব লৈছে। এতিয়া মই ইয়াতে মাছখিনি ঢালিম। তাৰ আগতে মই ইয়াত অকণমান পানী দিম। গৰম পানীও দিব পাৰে, ঠাণ্ডা পানীও দিব পাৰে। মই অকণমান গৰম পানী দিছোঁ। গৰম পানী দিলে তৰকাৰীবোৰৰ সোৱাদ ভাল হয়। বেছি পানী ঢালি নিদিব, জোখৰ মতে দিব। বেছি কমো নহয়, বেছিও নহয়। পানীখিনি ঢলাৰ পাছত অকণমান উতলিলে মই ইয়াত ভাজি থোৱা মাছ কেইটুকুৰা দি দিম। এয়া চাওক, তৰকাৰীখিনি উতলিব লৈছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত তৰকাৰীখিনি বেছি সময় গেছত নাৰাখোঁ। অকণমান সময় পাছত মই 5-6 মিনিটৰ পাছত নমাই দিম। মোৰ তৰকাৰীখিনি কমপ্লিট হ'ব। এতিয়া মই এটা কেৰাহীত অলপমান তেল ল'ম। কেইফুটামান নহৰু দিম। আৰু অকণমান হালধি দিম।
আৰু এতিয়া কাটি থোৱা কলডিল আৰু বুটৰখিনি ঢালি দিম। এইখিনি মই বেছি সময় নাভাজোঁ, কাৰণ বেছি ভাজিলে কলডিল খাবলৈ সোৱাদ নোহোৱা হৈ যায়। খুব বেছি মই 10 মিনিটমান ভাজিম আৰু ঢাকনিও নামাৰোঁ। আৰু মনত ৰাখিব ফ্ৰেণ্ডছ, কলডিলত নিমখ সদায় অকণমান দেৰিকৈ দিব, কাৰণ প্ৰথমত দিলে নিমখ চোকা হৈ যায়। কলডিলখিনি পাছলৈ মানে অকণমান জহি যায়গৈ, চ' নিমখখিনি চোকা হৈ যায়। সেইকাৰণে নিমখ সদায় পিছতহে দিব। এতিয়া মই এইখিনি আকৌ ভালকৈ লৰাই অকণমান সময় কম জুইত এৰি দিম। এয়া মোৰ কলডিলৰ ভাজি হৈ গ'ল। এতিয়া বনাম বিলাহী, আলু, শুকান মাছ, জলকীয়া, নহৰু আৰু কলডিল দি চাটনি। এই গোটেইখিনি মই কুকাৰত দি 5-6টামান হুইচেল মৰাম, যাতে এইখিনি গোটেইখিনি সম্পূৰ্ণ ভালকৈ সিজি যায়। এইখিনি কুকাৰত দিওঁতে মই অলপমান নিমখ দি দিম, কাৰণ নিমখ দিলে বস্তুখিনি সোনকালে সিজে, চ' মই নিমখখিনি ইয়াতে দি দিম। ফাৰ্ষ্ট মই পানী অলপমান দি দিম, তাৰপিছত নিমখ অলপমান দি দিম, দি পিনে এইখিনি 5-6টামান হুইচেল মৰাম। পানী বেছিকৈ নিদিব, বেছিকৈ পানী দিলে বেছি পনীয়া হৈ যাব, আৰু যিখিনি শুকান মাছৰ মানে শুকান মাছৰ যোনটো টেষ্ট, সেইখিনি গোটেই পানীখিনিতে গুচি যাব। গতিকে পানী সদায় কমকৈ দিব, পৰিমাণ মাত্ৰে দিব। গোটেইখিনি মিলাই এতিয়া মই এইখিনি হুইচেল মৰাই ল'ম। এয়া চাওক, হুইচেল মৰাৰ পাছত মোৰ এইখিনি ৰেডি হৈছে, গোটেইখিনি ভালকৈ সিজিছে। এতিয়া মই এইখিনি মিক্সাৰত ঢালি গুড়ি কৰি ল'ম। এইখিনি মিক্সাৰত ঢালি ল'লোঁ গৰমে গৰমে, আৰু এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, মোৰ চাটনি ৰেডি, আৰু এতিয়া মই এইখিনি এটা বাটিত উলিয়াই ল'ম। এতিয়া মই বনাম পদিনা, জলকীয়া, নহৰু আৰু তেঁতেলী দি চাটনি। পদিনাত সকলোৱে নেমু দিয়ে, কিন্তু মই আজি তেঁতেলী দিম। তেঁতেলীখিনি গুচাই পিনে ইয়াত মিক্সাৰত ঢালি ল'লোঁ। এয়া চাওক, মোৰ চাটনি ৰেডি হ'ল। এতিয়া মই এইখিনি উলিয়াই লওঁ। এয়া ফ্ৰেণ্ড, মোৰ আজি খানা ৰেডি। নৰসিংহ, আলু, মাছৰ তৰকাৰী, পদিনা দি তেঁতেলী চাটনি, কলডিল বুটৰ ভাজি আৰু
বিলাহী মাছ, কলডিলৰ শুকান মাছ চাটনি। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।